নমস্কাৰ, কি খবৰ আপোনালোকৰ? আজি দেওবাৰ আৰু ৰাতিপুৱা শুই উঠি মই গা পা ধুই আহি গ'লোঁ বলকিতে পাকঘৰলৈ যাওঁ। তো ফাৰ্ষ্টতে চাহ বনাই লৈছোঁ, চাহ বনাই চবে মিলি খাই ল'লোঁ আৰু ইফালে ভাতটো বহাই দিছোঁ আৰু ইফালে মই তিতা কেৰেলা আৰু আলু ভাজি আছিলোঁ। এনেকুৱা গৰমত তিতা কেৰেলা আৰু আলু ভাজি খাবলৈ ভাল লাগে আৰু আমাৰ আজি গেটটো ফাইনেলি লগোৱা হৈছে আৰু এইকেইদিন কাম চলি আছিলে, আজি লগাইছে আৰু ইফালে মোৰ ভাত হৈ গ'ল আৰু ইফালে বনাইছিলোঁ দালি আৰু মোৰ তিতা কেৰেলা আৰু আলু ভাজি হৈ গ'ল। তাৰপিছত ভাত চাহ খাই মেলি মই 11টামান বজাত আমাৰ ঘৰলৈ আহিছিলোঁ আৰু আমাৰ ছোৱালীজনী এতিয়া নাচি আছে, টিভিত গান লগাই দিছিলোঁ, তো ধুনীয়াকৈ নাচি আছে আৰু মই তাৰ লগতে খেলি আছিলোঁ। তাৰপিছত দুপৰীয়া ভাত খাইছোঁ, ভেদাইলতাৰ পকৰা আৰু ঢেকীয়া শাক, তাৰপিছত দালি আৰু মাছ, পাভ মাছ। তাৰপিছত সন্ধিয়া মই আৰু নবৌ অকণমান বজাৰ আহিছিলোঁ, কিবাকিবি ল'বলৈ আছিলে আৰু বজাৰ কৰি মেলি এতিয়া আমি ঘৰলৈ গৈ আছোঁ আৰু। তো আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্টত জনাব। আজিৰ ভিডিঅ'টো ইয়ালৈকে, লগ পাম নতুন এটা ভিডিঅ'ত। টাটা।